নমস্কাৰ বন্ধুসকল, আমাৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হ'ল বৰ্ষচক্ৰৰ গণনা। বহাগত নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে ঘৰৰ বয়স্কসকলে ঘৰখনৰ সকলোৰে বাবে বৰ্ষচক্ৰৰ ফল গণনা কৰে, শুভাশুভ বিচাৰ কৰে, অশুভ অথবা দোষযুক্ত নক্ষত্ৰৰ ধাৰকসকলৰ হৈ দান দক্ষিণাৰ দ্বাৰা প্ৰতিকাৰৰ ব্যৱস্থা কৰে। বৰ্ষচক্ৰৰ গণনা সাধাৰণ যদিও সম্পূৰ্ণ জ্ঞানৰ অভাৱ, সময়ৰ অভাৱৰ বাবে সকলোৰে বাবে ই সহজসাধ্য হৈ নুঠিব পাৰে। সেই দেশে বিদেশে থকা সকলোকে উপকৃত কৰিব পৰাকৈ ইয়াত দোষমুক্ত আৰু দোষযুক্ত সকলোৰে ফলাফল উল্লেখ কৰা হ'ল। মনত ৰাখিবলগীয়া কথাটো হ'লেই যে এই ফলাফল কেৱল 1942 শকাব্দ বা 2020-21 বৰ্ষৰ বাবেহে প্ৰযোজ্য। আহিবলগীয়া বৰ্ষবোৰৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। ইয়াত আপোনাৰ গুপ্ত নামৰ আদি আখৰ অনুসৰি বৰ্ষচক্ৰৰ ফলাফল উল্লেখ কৰা হ'ল। গুপ্ত নাম হ'ল সেই নাম যি আপোনাৰ সোঁৱৰণিত উল্লেখ আছে। শুভ নক্ষত্ৰৰ ফলৰ শুভ ফল ভোগ কৰাৰ বিপৰীতে অশুভ নক্ষত্ৰৰ বাবে নিৰ্ধাৰিত দান আগবঢ়াই প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰিব। দানসমূহো তলত উল্লেখ কৰা হ'ল।